हेलो एभरिवान সকলকে স্বাগতম জনাইছো অঞ্জনা মিনি ব্লগ তুলে আৰু মই প্ৰথমতে কৰিবলৈ লৈছো এটা চিলাই হাতেৰে নকৰে নহয়নে বাৰু বেজি দি আগতে আমি চিলাই কৰো সৰু অকণমানি বেজি এটা লৈ আৰু ডেন্সি এটা গুলি লওঁ আৰু লগত এটা ফ্ৰেম থাকে আৰু মই ফ্ৰেম এটা লৈছো আৰু মই এখন স্কাৰ্ফত কৰি আছিলো আৰু সেইখনত কৰিবৰ কাৰণে মই ফ্ৰেমটো ইউজ কৰিছো আৰু স্কাৰ্ফখন হল এইখন মই অলপকৈ কৰি দি আছো আৰু মাত্ৰ ইয়াত আছে কৰিবলৈ 3 পা আৰু মই ফ্ৰেমটো ব্যৱহাৰ কৰিছো চিলাইটো ভিতৰটো ভৰ্তি চিলাই কৰা আছে আৰু সাইডটো মই চেন চিলাইৰে স্কাৰ্ফখন কৰিছো মই আপোনালোকক দেখুৱাই আছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅটো ভিতৰটো কৰা আছে ভৰ্তি চিলাই দি মই হুটাডাল এই তলফালেদি ভৰাই লৈছো দেখিছেনে আৰু এটা চিলাইটো কৰিম মই বিভিন্ন ধৰণৰ চিলাই জানো আৰু মই চিলাইটো কিন্তু এতিয়াই কৰা নহয় সৰুৰ পৰাই মই এইবিলাক কামতে বেছি ব্যস্ত থাকো তাত বোৱা আৰু চিলাই কৰা বুলি এলা বলা বস্তু নাথাকে যেতিয়া কাম কৰিয়ে থাকো আৰু যেতিয়া নকৰোৱে চিলাইটো মই চেন চিলাই কৰিছো আৰু হুটাডাল যেহেতু বেলেগত থোৱা আছিলে আৰু সেই কাৰণে হেতু হাজতে ৰৈ গ'ল হুটাডালৰ কাৰণে হাতেৰে এনেকৈ ধৰি কৰিব লগা হৈছে আৰু নহলে চেন চিলাই খুব সহজতে কৰিব পাৰি আৰু হুটাডাল যেহেতু মই বেলেগতহে তেনেকৈ ৰাখিছিলো হেতু কাৰণে হুটাডালৰ তেনেকুৱা এটা শেপ ললে আৰু চিলাইটো কেনেকুৱা লাগিছে লাইক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ পেজখন ফলো কৰি যাব আৰু অঞ্জনা মিনি লং ব্লগটো সকলোকে অনুগ্ৰহ কৰিছো সকলোৱে পেজটো চাই ফলো কৰি যাব আৰু আজি ভিডিঅটো চিলাই ওপৰতে দিলো ভিডিঅটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেন্টত জনাব বুলি আশা কৰিলো আজি ভিডিঅটো ইমানেই আছিল আজিলৈ আহো বাই বাই